ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো হৈছে যিকোনো ভাইৰাছ বেক্টেৰিয়াৰ লগত যুঁজিবলৈ আমাৰ শৰীৰত শক্তি কেনেকৈ বঢ়াব পাৰোঁ। বহুতো মানুহৰ এইটো প্ৰব্লেম আছে যে যদি জেগা চেঞ্জ হৈ যায় বা ক্লাইমেট চেঞ্জ হৈ যায় তেন্তে সঘনাই জ্বৰ হৈ যায়, চৰ্দি হৈ যায় আৰু এইটো হয় কেৱল শৰীৰত উইক ইমিউন ছিষ্টেমৰ বাবে। তেন্তে আজিৰ ভিডিঅ'টোত ক'ম যে আমি কেনেকৈ কোনবোৰ হাৰ্বছ খাব লাগে যি নেকি আপোনাৰ ইমিউনিটি বঢ়াব পাৰে। প্ৰথমে যদি ইমিউনিটি পাৱাৰ বঢ়োৱাৰ কথা আহে তেন্তে অমিতাৰ পাতৰ কথা আপোনালোকে চাগে সকলোৱে জানে। ডেংগু বেমাৰত অমিতাৰ পাতৰ ৰস খাবলৈ দিয়া হয় কাৰণ ইয়াত বহুত বেছি এণ্টিঅক্সিডেণ্টছ থাকে, প্লেটলেট ইনক্ৰিজ কৰে আৰু যেতিয়া প্লেটলেট ইনক্ৰিজ হয় তেতিয়া ইমিউন ছিষ্টেম ষ্ট্ৰং হয় আৰু বেমাৰৰ লগত যুঁজিবলৈ শক্তি বাঢ়ে। কেৱল ডেংগু বেমাৰতেই নহয়, আপুনি অমিতা পাতৰ ৰস খাব পাৰে যদিহে আপোনাৰ সঘনাই জ্বৰ চৰ্দি হৈ থাকে। আমাৰ দ্বিতীয় হাৰ্বছটো হৈছে তুলসীৰ পাত। ইনফেকশ্যনৰ বাবেও তুলসীৰ পাত বহুত ভাল কাম কৰে। জ্বৰ চৰ্দি হ'লে তুলসী পাতৰ চাহ খাবলৈ দিয়া হয় আৰু এইটো এইবাবেই দিয়া হয় কাৰণ ইয়াত বহুত বেছি এণ্টিঅক্সিডেণ্টছ থাকে, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে, ইনফেকশ্যনক কাট ডাউন কৰে। আমাৰ তৃতীয় হাৰ্বছটো হৈছে পুনৰ্নভা। আপোনালোকে বহুতেই চাগে এই বিষয়ে শুনা নাই আৰু এই গছজোপা বহুত এণ্টিঅক্সিডেণ্টছ প্ৰপাৰ্টিজ থাকে। যিবোৰ বেক্টেৰিয়া ইনফেকশ্যন হয়, ফাংগাল ইনফেকশ্যন হয়, ভাইৰাছ থাকে, এই সকলোবোৰৰ পৰা বাচিবৰ বাবে যদি আমি পুনৰ্নভা হাৰ্বছ লওঁ তেন্তে আমি সহজতে বেমাৰত নপৰোঁ। ই আমাৰ ইমিউন ছিষ্টেম বুষ্ট কৰিবলৈ হেল্প কৰে আৰু ইয়াত এণ্টি এজিং প্ৰপাৰ্টিজ থাকে আৰু ই আমাৰ লিভাৰ আৰু কিডনীৰ বাবেও বহুত ভাল হয়। আমাৰ নেক্সট হাৰ্বটো হৈছে গিলৈ। গিলৈ কেৱল ইমিউন ছিষ্টেম ষ্ট্ৰং কৰাই নহয়, ইয়াত এণ্টিঅক্সিডেণ্টছ থাকে যি ফ্ৰী ৰেডিকেলছৰ লগত ফাইট কৰে আৰু আমাৰ চেলছবোৰ হেল্ডি ৰাখে আৰু শৰীৰত বিভিন্ন বেমাৰক শেষ কৰিবলৈও কাম কৰে। লগতে ই ব্লাড পিউৰিফাই কৰিবলৈও হেল্প কৰে, শৰীৰত যি টক্সিন থাকে তাক আঁতৰাবলৈও হেল্প কৰে। ব্লাড পিউৰিফাই হ'লে আমাৰ স্কিনো ভাল হয়। যিসকলৰ পিম্পলছ হয়, ক'লা দাগ পৰে স্কিনত, এলাৰ্জি হয় শৰীৰত, তাকো ঠিক কৰে। যদি আপুনি গিলৈ ৰেগুলাৰ লয় আপোনাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হ'বই, লগত আপোনাৰ স্কিনো ধুনীয়া হ'ব। তাৰ পিছৰ হাৰ্বটো হৈছে ফেনুগ্ৰীক বা মেথি দানা। মেথি দানাও বহুত উপকাৰী হয় আমাৰ ইমিউন ছিষ্টেমৰ বাবে আৰু মই মেথি দানাৰ ওপৰত আগতো ভিডিঅ' দিছোঁ যে আমাৰ চুলিত কেনেকৈ লগাব লাগে আৰু কিমান ভাল ৰিজাল্ট পোৱা যায়, হেয়াৰ গ্ৰ'থ হয়, ডেণ্ড্ৰফ গুচি যায়। ইয়াৰ পাছত হৈছে পমিগ্ৰেনেট এক্সট্ৰেক্ট আৰু ইয়াত এণ্টি মাইক্ৰবিয়েল এক্টিভিটি থাকে য'ত নেকি যিবোৰ বেমাৰ হয় বেক্টেৰিয়াৰ পৰা, ভাইৰাছৰ পৰা, যিবোৰ ভাইৰেল ইনফেকশ্যন হৈ যায়, ফাংগাল ইনফেকশ্যন হৈ যায়, বেক্টেৰিয়াৰ বাবে বডি যদি কিবা প্ৰব্লেম হৈ যায় তেন্তে এই ক্ষেত্ৰত ডালিম বহুত হেল্প কৰে এইবোৰ নহ'বলৈ। একেবাৰে লাষ্টত হৈছে ছাগলীৰ গাখীৰ। ছাগলীৰ গাখীৰ আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰিবলৈ বহুত হেল্প কৰে। যিবোৰ ইনফেকশ্যন থাকে তাক ছাগলীৰ গাখীৰে নষ্ট কৰি দিয়ে। ডেংগু বেমাৰতো ডক্তৰে ছাগলীৰ গাখীৰ খাবলৈ কয় যাতে প্লেটলেট কাউণ্ট বাঢ়ি যায় আৰু ইনফেকশ্যন কমি যায় বুলি। ছাগলীৰ গাখীৰত আমাৰ স্কিনো ভাল হয়। ড্ৰাই স্কিন, চেনচিটিভ স্কিন, ক'লা দাগ পৰা স্কিন, পিম্পলছ আদিৰ বাবে বহুত ভাল হয়। আপুনি দেখিছে চাগে বহুতো চাবোন, চেম্পুত ছাগলীৰ গাখীৰ ব্যৱহাৰ কৰা হয় আৰু এইবাবেই ইউজ কৰা হয় কাৰণ ইয়াৰ পৰা ধুনীয়া গ্ল' এটা আহে। তেন্তে ইয়াত যিবোৰ হাৰ্বছৰ কথা কোৱা হ'ল সেইবোৰ যদি আপুনি ৰেগুলাৰ বেচিছত লয় বা মাজে মাজেও লয়, আমাৰ অভাৰঅল হেল্থৰ বাবে বহুত বেনিফিচিয়েল হ'ব আৰু বেমাৰো ইয়াৰ পৰা কম হ'ব। আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকক কেনে লাগিলে মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি হেল্পফুল লাগিলে তেন্তে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।